সঁচাকৈ মাজুলীত কি হৈছে আজি কিছুদিন ধৰি মাজুলীক লৈ বিভিন্ন ধৰণৰ বাতৰি পৰিবেশন কৰি থকা হৈছে। লোকঘৰৰ পাছফালৰ পৰা আচলতে দুজনকৈ লোক সোমাইছিল বুলি তেওঁলোকে আমাক অৱগত কৰিছে। সেই বাতৰিসমূহত কোৱা হৈছে যে মাজুলীত শিশু অপহৰণকাৰী সোমাইছে, সোপা ধৰাৰ আতংক চলিছে। গতিকে তেনেকুৱা এটা বিষয়বস্তুক লৈ আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আৰু মই আজি যি ঘৰ মানুহলৈ গৈ আছোঁ আৰু সেই মানুহ ঘৰটো একেটা চিটুৱেশ্যনে ক্ৰিয়েট হৈছিলে, মানে নিউজ বাজিছিলে। সেই নিউজটো বাজিছিলে 27 আগষ্টৰ ৰাতি। গতিকে সেই ঘৰ মানুহতো সোপা ধৰাৰ কিছুমান আতংক দেখা পোৱা গৈছিল বুলি কৈছে তাৰ গৃহস্থই। গতিকে আজি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে কিছুমান উৰা বাতৰিয়ে নে প্ৰকৃততে সঁচা কি কথা কি বতৰা, আজি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে ইমান এটা ধুনীয়া জেগাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ, বুজাই দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে এটা বস্তু মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যে সোপা ধৰাৰ প্ৰকৃত শব্দটোৰ অৰ্থ কি, মানে কি বুজায় সোপা ধৰা শব্দটোৱে। আপোনালোকে যদি ভিডিঅ'টো চাই আছে, সোপা ধৰা শব্দটো যদি শুনিছে, তেন্তে আপোনালোকে সোপা ধৰাৰ শব্দটোৰ অৰ্থ মোক এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আৰু ঘৰৰে এখন বাৰী, এয়া ফিচাৰী পাৰতে কৰি থৈছে খেতি বাতি, আৰু খেতি বাতিৰ মাজতে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে কণ্টিনিউ কৰিব। আৰু পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মোৰ ইউটিউব চেনেল মানস ব্লগছ। মই ঘৰৰ পৰা আহিলোঁ আৰু উপস্থিত হ'লোহি মাজুলীৰে নপমুৱা অঞ্চলত। আৰু এই মানুহঘৰতে আজি কিছুদিনৰ আগতে এটা নিউজ বাজিছিলে 27 আগষ্টৰ তাৰিখে যে ইয়াত দুজন অচিনাক্ত ব্যক্তি সোমাইছিল। মই আপোনালোকৰ আগৰ ক্লিপটোত কৈছিলোঁ যে সোপা ধৰাৰ শব্দটোৰ অৰ্থ কি আপোনালোকক সুধিছিলোঁ, কিন্তু কথাটো হৈ গ'ল যে মই যিমানখিনি বুজি পালোঁ সেই সোপা ধৰা শব্দটোৰ অৰ্থটো যদি আপোনালোকে বিশ্লেষণ কৰি চায়, তেন্তে সোপা ধৰা শব্দটো এনেদৰে মোৰ ভাষাৰে মই আপোনালোকক কৈ দিছোঁ অৰ্থটো। মানে কি হয়, জোৰ জবৰদস্তি এজন মানুহক যেতিয়া ধৰা হয়, আৰু সেইটোৱে হৈছে মোৰ ভাষাত সোপা ধৰা। আৰু ইয়াত কোনো অলৌকিক শক্তি, মানে আপোনাৰ ছায়েন্সৰ যুগত এতিয়া অলৌকিক শক্তিৰ অৰ্থটো আপোনালোকে বুজি পাইছে চাগে। আৰু অলৌকিক শক্তিৰ কিবা প্ৰভাৱ আছে বুলি মই নাভাবোঁ। সকলো জানিবলৈ চেষ্টা কৰিম আৰু সেই মানুহ ঘৰলৈ আহিছোঁ। আচলতে এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো হৈছে ভুল বাৰ্তা প্ৰেৰণ কৰা নহয়, সজাগতা সৃষ্টি কৰা আচলতে। আৰু মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' নবনাওঁ, কিন্তু যিহেতু মাজুলীত এইকেইদিন খুব নিউজ বাজি আছে, গতিকে আজি ভাবিলোঁ যে ময়ো যাওঁ, অকণমান গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। আমি সোপা ধৰা খবৰ ল'বলৈ আহি চাহৰ জুতি লৈ আছোঁ, হয় নাই? সিহঁতি গাঁৱৰ ওচৰতে, এই মানে মই যিঘৰ মানুহলৈ আহিছোঁ ওচৰতে। আৰু এইফালে আমাৰ গৃহস্থ আছে। কি খবৰ, ভালে আছে এতিয়া? অ'কে, চাহটো খাই লওঁ। মই চাহকাপ খাই ল'লোঁ আৰু এই মানুহঘৰ যিঘৰ মানুহত মই উপস্থিত আছোঁ সেই মানুহঘৰৰ পিছফালে আহিলোঁ। আৰু ঘটনাটো ঘটিছিলে এই পিছফালে আচলতে। আৰু এই আইতাগৰাকীয়ে গা ধুবলৈ আহিছিলে। আইতা, কি হৈছিলে অকণমান সৰুকৈ কৈ দিয়কচোন ছুটিকৈ। মই মানে ঘৰত ভাত পানী বনালোঁ, বোৱাৰীজনী অসুবিধা। হয়। ভাত পানী বনাই মই একদম পেটটো অকণমান দিগদেক কৰি আছে, বোলো লেট্ৰিনৰ পৰা আহোঁ বুলি কাপোৰ চাপোৰ খুলি মানে বাল্টিঙত পানী ভৰাই লৈ সেই শিলিখা জোপা গুৰিত পাইছোঁগৈ। তেনেকুৱাতে সেই কলৰ জোপা মানুহ এটা ওলাই আহিলে, ক'লা কাপোৰ একদম মুখে চুকে চকু টকু ঢকা চব ক'লা। তাৰপিছত মই ভাবিছোঁ আমাৰ গাঁৱৰ ডেকা ল'ৰা দুটা ঢুকালে, এনেকৈ চিঞৰি থাকে বুলি কোৱা শুনিছে। মই ভাবিছোঁ কিজনী সেই ভূতটোৱে আহিছে বা অলপ এনেকৈ লাহে লাহে পাছলৈ আহি আছোঁ। পাছলৈ আহি থাকোঁতেই এই লেট্ৰিনটোৰ সন্মুখত এই কলৰ মাজৰ পৰা ওলাই অহাজন পাওঁ, এই লেট্ৰিনটোৰ মুখত পাওঁতেনে আকৌ লেট্ৰিনটোৰ পৰা এজন ওলাই আহিলত তেতিয়া মই বোৱাৰীজনী ঘৰত অকলে আছিলে, ল'ৰাটোও নাই আৰু আমাৰ মালিকো নাই। তেতিয়া এই বোৱাৰীজনীকে চিঞৰিলোঁ, ঐ চুৰ, মই দাখন লৈ আহা বুলি চিঞৰিলোঁ। তাৰ চিঞৰি একদম মই পৰি গ'লোঁ, মোৰ মাত কথা নাই। তাৰ পৰা যেতিয়া চিঞৰিলে তেওঁলোক গুচি গ'ল নে তাতে আছিলে? আপোনালোকে গুচি গ'ল। আচলতে আপোনালোকে কি বুলি ভাবিছে, মানে আপোনালোকে পিছত এইটো কি বুলি ভাবিলে? কি বুলি ভাবিছোঁ মানে তেতিয়া একো ভাবিবই নোৱাৰোঁ। এই প্ৰথমতে মই ক'লোঁ নহয়, এই ভূত ওলাই কৰি থাকে যে এই কলৰ তলৰ পৰা ওলাই আহি থাকে, সেই ভূতটো নেকি? যেতিয়া ভাবি লেট্ৰিনৰ পৰা ওলাই আহিলে তেতিয়াহে ভাবিছোঁ যে ল'ৰা ছোৱালী ধৰা মানুহ নে কি, আমাৰ ঘৰত মতা মানুহ নাই, এইবোৰ আহিছে নেকি, এনেকৈ বুলি ভাবিছোঁ। মানে এতিয়া কথাটো হৈ গ'ল এনেকুৱা ধৰণৰ। আচলতে আজি কিছুদিনৰ আগৰ পৰা ইয়াত যিটো ঘটনা ঘটিছিলে 27 আগষ্টত, সেই 27 আগষ্টত ঘটনাটো ঘটাৰ আগত আমাৰ মাজুলীত কেইবাটাও ঘটনা ঘটি আছিলে। আৰু
প্ৰথম কথাটো হৈ গ'ল যে যিহেতু মাজুলীত ঘটনাটো ঘটি আছে আৰু নিউজত এইকেইদিন বাজি আছে যে সোপাধৰা ওলাইছে, মানে মই আপোনালোকক ক'লোৱে যে সোপাধৰা শব্দটোৰ অৰ্থটো মই কি ভাবোঁ আৰু ছেম আপোনালোকেও সেই একেটাই ভাবিব, বা সৰু ল'ৰা ছোৱালীক ধৰি নিয়া কিছুমান মানুহ আহিছে বুলি কোৱা শুনিছোঁ। গতিকে নিউজত যিহেতু বাজি আছে আৰু সেই আতংকটো মানুহৰ মনত সোমাই আছে, গতিকে স্বাভাৱিক কথা এনেকৈ ৰাতি যেতিয়া ওলাই আহিছে, কিমান টাইমত হ'ব ঘটনাটো আপোনালোকে মানুহকেইজন 7টা 7:30 বজাত, গতিকে সেইটো স্বাভাৱিক এটা কথা। পিছত আপোনাৰ যেতিয়া আপুনি প্ৰথম দেখোঁতেতো ভয় খাইছে, পিছত আপুনি কি উপলব্ধি কৰিলে যে প্ৰকৃততে ভূত হ'ব পাৰেনে নে প্ৰকৃততে মানুহে হয়? পাছত ভাবিছোঁ যে যেতিয়া লেট্ৰিনৰ পৰা সেইজন ওলাই আহিলে, সেইজনো ক'লা কাপোৰ মুখে চুকে ঢকা, তেতিয়া ভাবিছোঁ দেই এইবোৰ ল'ৰা ছোৱালী ধৰা মানুহ ওলাইছে বুলি যে কৈছে, মানে ল'ৰা ছোৱালী ধৰা মানুহ, মানে এইটো ঠিক যে ভূত নহয় প্ৰকৃততে মানুহ আছিলে আৰু মানুহে কি কৰে হয় চুৰ কৰিবলৈ নহয় ল'ৰা ছোৱালী নিবলৈ আহিছিলে। এতিয়া এই গোটেই কথাখিনিৰ পৰা আপোনালোকে এটা কথা গম পালে যে এই যিখিনি কাণ্ড কুকৰ্মখিনি হৈ আছে আচলতে তাৰত আচলতে মানুহে আছে, কোনো ধৰণৰ ভূত প্ৰেত বা তেনেকুৱা ধৰণৰ কোনো নাই। এই ঘটনাখিনি যে ঘটে আচলতে আমাৰ সমাজত যে কিছুমান ঘটনা ঘটি আছে, এই ঘটনাৰ আঁৰতে আছে মানুহ, আৰু এনেকুৱা কিছুমান মানুহ আছে, দুষ্ট চক্ৰ আছে, যিখিনি এনেকুৱা কিছুমান কাম কৰিবলৈকে কি জন্মিছে, হয়নে নহয়? আৰু এইখিনি ভাল কাম হয়নে? আমাৰ ডেকা সমাজ আছে, হয়নে? নহয় নহয়, ভূত আছে জানো? নাই। এটা ভূত আছেনে? নাই, ভূত নাই, হয়নে? নহয়, ভূত নহয়তো। নহয়, এই কথাটো মন কৰিবা। কৰিবলৈ আহিছিলে নহয়, ঘৰৰ কিবা বস্তু উঠাই নিম বুলি আহিছিলে, বা যিটো কৈছে আমাৰ শিশু ধৰা কিছুমান মানুহ আহিছে বুলি কৈছে, গতিকে তেনেকুৱা কিছুমান কাম কৰিবৰ কাৰণেহে আহিছিলে প্ৰকৃততে, হয়? এতিয়া মনৰ পৰা ভয়টো দূৰ হ'ল, হৈছে নাই? নে ভূত বুলি ভাবিয়ে আছে? ভূত বুলি ভবা নাইতো, ল'ৰা ছোৱালী ধৰি নিয়া বুলিহে ভাবো। হয়, এই গধূলি বাহিৰলৈকে ল'ৰা ছোৱালীকেইটা ওলাবলৈ নিদিওঁ টিবলৈ বুলি। আচ্ছা, তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো। আৰু আপোনালোকে গম পালেই যে প্ৰকৃততে ভূত চুত একো নহয়, এইবোৰ কিছুমান মানুহৰ দুষ্ট চক্ৰৰ কি হয়। এই গাঁৱতে ভূত ওলাইছে, কিবা ওলাইছে, তোমালোক ডেকাবোৰ ক'ত আছিলা? এতিয়া সেইটো সময়ত তোমাৰ 7টা 7:30 সময়ত চব গাঁৱতো তেতিয়া ল'ৰা ছোৱালীৰ সিমান নাথাকে বাৰু, ডেকা ল'ৰা কোনো তেনেকৈ নাথাকে, চব ৰাস্তাই পদূলিয়ে থাকে। সেইটো তুমিয়ে ক'লা কাপোৰ পিন্ধি ওলোৱা নাছিলাতো? এতিয়া মই ৰাস্তাত আছিলো, ৰাস্তাত ইহঁতিয়ে হ'ব পাৰে আকৌ দেই। নাই, এইটো এটা ভুল ধাৰণা। কিছুমান এনেকুৱা ধেমালিহে কৰিছো দেই, দুষ্ট শক্তি জড়িত হৈ আছে, মানে কি এতিয়া কিছুমান তাৰ আঁৰ লৈ, সেইটো সোপাধৰা আঁৰ লৈ হয়তো ইয়াত আৰু কিছুমান বেয়া কুকৰ্ম চলিব পাৰে। গতিকে এইটোৱে আছিল আজি ভিডিঅ'টো। আপোনালোকে ভয় নাখাব, আতংকিত নহ'ব, সজাগ হওক, কথাটো সেইটোৱে। আপোনালোকে ভিডিঅ'টো আগবঢ়াই দিলোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে সেই আতংকময় মানুহসকলৰ ওচৰলৈ এই বাৰ্তাটো প্ৰেৰণ কৰিব পাৰে, তেন্তে নথৈ আনন্দিত হ'ম। গতিকে আজিৰ ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰি দিব, আৰু চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব সোপাধৰাৰ শব্দটোৰ অৰ্থ আপোনালোকে কি বুলি ভাবিলে। গতিকে ধন্যবাদ, জয় অসম।